নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ R&D ফিগাৰী ফাৰ্মৰ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল গাহৰিবোৰ বিভিন্ন কাৰণত দুখ পাব পাৰে নতুবা শৰীৰত গা হ'ব পাৰে প্ৰথম কথা গাহৰিবোৰ দানা খাওঁতে ইজনে ইজনৰ লগত কাজিয়া হ'ব পাৰে তেতিয়া जितु हंकट कामुरे ए कामुरा हंकट गा হয় तदुपरि गाहरिबुरे पका वालत गाटु कजुवाय तेतियाও শৰীৰত গা হ'ব পাৰে গাই লোৱা সময়ত বৰটোৱে গাহৰিজনীৰ ওপৰত উঠিলে বৰটোৰ বৰিৰ নখ কেতিয়াবা গাইজনীৰ ঘাট গা সৃষ্টি কৰে গাহৰিৰ চাৰিওফালে মাখিবোৰে অনবৰতে ইহঁতক আমনি কৰে গাহৰিৰ শৰীৰৰ মাংস মহবোৰে খাই যাৰ ফলত মাংসবোৰ লাহে লাহে গা লৈ পৰিণত হয় গা হলে গাহৰিবোৰ অশান্তি পায় বন্ধু বান্ধৱীসকল গাহৰিৰ গাত যেহেতু গা হৈছে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰা উচিত নতুবা কি প্ৰয়োগ কৰিলে গাডকৰ ভাল আলমিজল WH নামৰ স্প্ৰেটো গা ওৱা হংকত স্প্ৰে কৰি দিলে লাহে লাহে গাটো ভাল হৈ পৰে ইয়াক প্ৰতিদিনে অতি কমেও দুবাৰ স্প্ৰে কৰিব লাগে ৰাতিপুৱা আৰু সন্ধিয়া ধন্যবাদ